সুপ্ৰভাত। আজি নামঘৰলৈ বুলি ওলাইছোঁ, গামোচা ল'লোঁ কৃষ্ণ জন্মাষ্টমী বুলি। আজি ভাদ মাহৰ কৃষ্ণ জন্মাষ্টমী, সেইকাৰণে নামঘৰলৈ বুলি এপাক গৈ আহোঁগৈ। গামোচা লৈ লৈছোঁ, ব'লক। হেল্ল' বন্ধু বান্ধৱীসকল, এইখন গামোচা দেখিছে না? আজি কৃষ্ণ জন্মাষ্টমী বুলি নামঘৰলৈ ওলাইছোঁ গামোচাখন লৈ, আৰু মই এতিয়া খোজকাঢ়ি আহি আছোঁ। লগৰ এজনৰ লগত যাব লাগিব। কৃষ্ণ জন্মাষ্টমী বুলি আজি নামঘৰলৈ বুলি ওলাইছোঁ। যিহেতু গম পায় বেংগলোৰত কিমান ট্ৰেফিক জাম, মই এতিয়া খোজকাঢ়ি আহি আছোঁ। গাড়ীবোৰ ভিৰ, মোৰ লগৰজন আহি আছে মোক নিবলৈ। অলপ আগত ৰখি আছোঁ, যাওঁচোন। আৰু ফাইনেলি লগতো পাই গ'লোঁ, এতিয়া গৈ আছোঁ নামঘৰত গাড়ীত। আৰু ট্ৰেফিক জামটো দেখিছে কিমান। বিলাহী দুটামান ল'লা, আৰু আহি দেখিছে আহিয়ে আছোঁ অলপ ৰাস্তাত। আজি যিহেতু সোমবাৰ, কৃষ্ণ জন্মাষ্টমী দেওবাৰেও পাতিলে আৰু সোমবাৰেও মানে নিয়ম কৰিছে। আৰু নিয়ম আমি গৈছোঁ সোমবাৰে, যিদিনা জন্মাষ্টমী ডেট তাৰিখ, সেইদিনাই গৈছোঁ। যিয়ে সোমবাৰে ইয়াত বহুতেই ভিৰ হয়, বহুতেই ট্ৰেফিক জাম হয়। অফিচ চব গভৰ্ণমেণ্টৰ অফিচ খোলা থাকে আৰু প্ৰাইভেট অফিচবিলাকো খোলা থাকে, যিহেতু বহুত ভিৰ হয় মানে ইয়াত। আৰু পৰিৱেশটো দেখিছে নহয় কিমান চাফা, মানে ভাল লাগে। কিছুমান গছ ছাইডত, পৰিৱেশটো বহুত চাফা হৈ আছে, ধুনীয়া। আহি দেখিছে কেনেকুৱা পৰিৱেশ, দুইফালে গছ গছনি, মাজত কি সুন্দৰ। এয়াই আৰু বেছি দূৰ নাই, আমি পামগৈ আৰু নামঘৰ। যিহেতু মই এতিয়া আছোঁ য়েমলুৰ এয়াৰপৰ্ট ছাইডৰ ৰাস্তাটো, মেইন ৰোডৰ। ইয়াত ট্ৰেফিক সেইকাৰণে বহুত জাম হয় মানে। ব'লক। আৰু আহি পাই গ'লোহি মাৰথালি ব্ৰিজ। এইটোৱে ডাঙৰ এৰিয়া, মাৰথালি মেইন এৰিয়াটো। আৰু মাৰথালি আমাৰ যিবিলাক বেংগলোৰত মানুহ আছে সেইবোৰে গম পায়, নিশ্চয় গম পায় যে মাৰথালি বুলি ক'লে। আৰু নামঘৰটো মাৰথালিতে আছে। যিহেতু আমি আহি বেছি দূৰ নাই, পামেগৈ এতিয়া। আমি মাৰথালি ব্ৰিজত উঠি লেফ্ট ছাইডে গ'লে আমি নামঘৰটো পামগৈ, বেছি দূৰ নাই। আৰু যিহেতু আমাৰ নামঘৰটো অলপ ভিতৰত আছেগৈ, বাহিৰৰ জেগা ন, সেইকাৰণে মানে। আৰু পৰিৱেশটো দেখিছে নাই কিমান ধুনীয়া লাগিছে। বিল্ডিং, গাড়ী, ৰাস্তা আৰু আকাশখনো বহুত ফৰকাল হৈ আছে আজি, ধুনীয়া লাগিছে আজি। এয়া আমি আহি এতিয়া বাওঁহাতে আমি যাম ব্ৰিজখনৰ তলত এটা ৰাস্তা আছে, সেইটো ছাইডে যাম। ব'লক। অলপ ভিতৰত আছে, তথাপিতো মানে ভালেই জেগা। মই ডুব লৈ আহিলোঁহেঁতেন নহয় কোৱাহেঁতেন। এয়া দেখিছে ছাইডত আহি এতিয়া আমি সোঁহাতে ঘূৰিম। সোঁহাতে গৈ বাওঁহাতে যিটো ৰাস্তা আছে সেইটো সোঁহাতে ঘূৰি গৈ যিহেতু বেছি দূৰ নাই, অলপ ওচৰতে আছে, এতিয়া পামগৈ আৰু।
আৰু ৰাস্তাটো ছাইডতে আমাৰ ট্ৰেইনৰ চিৰি আছে। ইয়াত ট্ৰেইনৰ চিৰি। যিহেতু এইফালে ইমান ট্ৰেফিক জাম নহয়, কিন্তু এইটো দেখিছে নহয়, এই ট্ৰেইনৰ চিৰি ছাইডতে বাওঁফালে। আৰু কিমান সুন্দৰ লাগিছে দেখিছে নাই? এয়া আহি মোৰ লগৰজনো আছে, আহি পামগৈ এতিয়া, বেছি দূৰ নাই আৰু। ব'লা সেইফালে ব'লা। আৰু এটা কথা, এই আমাৰ যিটো নামঘৰ ৰাস্তাটো, এইটো লাহে লাহে বনাই আছে, মানে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। এয়া আহি আমি পাইছোঁহি আমাৰ নামঘৰ ওচৰৰ। নামঘৰত মানুহ কিমান আছে নাজানো, কিন্তু কালি আহিছিলে বুলি কোৱা শুনিছোঁ, কিন্তু আজি ইমান মানুহ চাগে লাহে লাহে হ'বও পাৰে, ইমান গাড়ী মটৰ দেখা নাই। ব'লক এতিয়া। আৰু এই মাটিডোখৰ নামঘৰটোৰ কাষতে আছে। এই আমাৰ নামঘৰটো যিহেতু অলপ সৰু হয়, আৰু কথা বতৰা চলি আছে যে এই মাটিডোখৰ লৈ নামঘৰটো অলপ ডাঙৰ কৰে যে, এই কাষৰ মাটিডোখৰ, নামঘৰটোৰ কাষৰ মাটিডোখৰ দেখিছে খালী। আৰু এয়া দেখিছে ৰাস্তাটো গাড়ী অহা যোৱা কৰি থাকে। আৰু এইটো কাষতে এটা টেম্পল আছে, টেম্পলটোৰ কাষতে আমাৰ নামঘৰটো আছে। দুইটা একেলগে থকা নিচিনা হৈছে ওচৰত। কিন্তু ব'লক আমি ভিতৰত যাওঁ, চাওঁ অলপ নামঘৰটো। আৰু এয়া দেখিছেই, এয়া আমাৰ নামঘৰৰ ভিতৰত সকলো কামে কামে লাগি আছে। এয়া মানুহ আহিব চাগে, এতিয়ালৈকে মানুহ হোৱা নাই, ৰাতিপুৱা 9টামান বাজিছে। ইয়াত আৰু টাইমবোৰ ইমান সময় নাপায় যে। আৰু এইখনেই হ'ল আমাৰ নামঘৰ মণিকূট। আৰু এয়া ছাইডত আমাৰ ভকতসকল, আৰু এইফালেও এজন দুজনে কাম লাগি আছে, চাহৰ যোগান। আৰু যিহেতু আমাৰ মাহ প্ৰসাদৰ কাম চব চলি আছে, মানুহ আহিব লাহে লাহে। আৰু এয়া দেখিছে এজন দুজনকৈ বহুতেই মানুহ হ'লগৈ, আৰু ৰ'দটো ওলাই আহিছে অলপ, সেইকাৰণে মানে অলপ গৰমো হৈছে আৰু। আৰু এতিয়া সেৱা ল'ব লাগে, চবেই উঠি সেৱা ল'ব। এয়া নাম ল'বৰ কাৰণে সকলোৱে ৰেডি হৈছে, যিহেতু মানুহ আহিব। এতিয়ালৈকে মানুহ অহা নাই। যিকেইজন ভকত, মেইন ভকতকেইজনে নাম এতিয়া আৰম্ভ কৰিব। আৰু এটা কথা কওঁ যে মই আজি মোৰ ডিউটি আছে, সেইবাবে মই বেছি টাইম ইয়াত থাকিব নোৱাৰোঁ। যিহেতু মোৰ ডিউটি আছে, সেইকাৰণে অলপ দেৰি ৰখি আমি অলপ সময় পাছত আমি ঘৰত যাবগৈ লাগিব। সেইকাৰণে আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ, সম্পূৰ্ণ দেখাব নোৱাৰোঁ কাৰণে। আৰু যিহেতু নাম লোৱা আৰম্ভ কৰি দিলে, এইফালে আমাৰ চাহৰ যোগান ধৰি আছে, আৰু এইফালে আমাৰ নামঘৰ নামটো আৰম্ভ কৰি আছে। আৰু যিহেতু আমি ৰাতিপুৱাই আহিলোঁ, চাহ একাপ খাই লওঁ, একো খোৱা নাছিলোঁ ৰাতিপুৱাই অহা। আৰু এয়া দেখিছে, আমি এতিয়া বেছি সময় ৰখিব নোৱাৰোঁ, যিহেতু আমাৰ ডিউটি আছে, সেইবাবে ক্ষমা কৰিব, বেছি দেখুৱাব নোৱাৰিলোঁ। আৰু যিহেতু মই ঘৰত গুচি আহিছোঁ এতিয়া নামঘৰৰ পৰা, আৰু এদিন যদি মই সময় পাওঁ ভালকৈ দেখাম নামঘৰটোত কিমান মানুহ হয়, কি হয়। সেইকাৰণে আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ, আজি বেছি বিশেষ দেখুৱাব নোৱাৰাৰ কাৰণে। আৰু
আৰু আমি ঘৰত এতিয়া ৰাওনা কৰিলোঁ।